ৰাজু কলিতাৰ ৰচনাৰ এটি কবিতা। কবিতাটিৰ শিৰোনাম মামা হিমন্ত। মামা হিমন্ত, মই অসমৰ ভাগিনে কৈছোঁ মামা। হ'ব পাৰে আপুনি এজন ৰাজনৈতিক নেতা, দয়ালু মনৰ কথাবোৰ আৰু এটি মিঠা হাঁহিৰে সকলো পাহৰাই হৈ পৰে এজন মৰমৰ মামা। আপোনাৰ সফল প্ৰচেষ্টাত বিশ্ব দৰবাৰত চিনাকি কৰাই দিলে অসমৰ সংস্কৃতি, অসমীয়াৰ মান, অসমীয়া জাতিক। আমি ধন্য, ধন্য আমি অসমবাসী, ধন্য আমি প্ৰতিজন অসমীয়া। জিলিকি থাকিব আপোনাৰ নাম সোণোৱালী আখৰেৰে। মাথো এটাই অনুৰোধ, সমালোচনাৰ পৰা থাকক আঁতৰে আঁতৰে। জনতাক সন্তুষ্টি কৰাবলৈ সময়ে নিমিলাই পানী খাবলৈ। তথাপিও অভিনৱ উদাত্ত কণ্ঠবোৰ আপোনাৰ কণ্ঠতে প্ৰবলভ। ভাৰতৰ চুকে কোনে আপোনাৰ সেই উদাত্ত ভাষণ এতিয়াও গুঞ্জৰিত। বৰ্তমান হৈ পৰিছে এজন সফল ৰাজনৈতিক নেতা, যাৰ নামেই মামা। টেলিভিছনৰ পৰ্দাত প্ৰত্যক্ষ কৰোঁ আপোনাৰ কথা কোৱাৰ ভংগীমা, চাৱনি মেজাজ। এই যে মামা ভাগিনৰ সম্বন্ধবোৰ সদায় এনেদৰে উৎক্ষুণ্ণ ৰাখিব। কেনেকুৱা পালে আপোনাক মৰমেৰে মতা হীৰক পবিত্ৰহঁতৰ মৰম ভাল পোৱা। মাথো এটাই জনপ্ৰিয় নাম মামা। ৰাজনৈতিক নেতা মানেই সমালোচনাৰ অন্যতম গৰাকী। সমালোচনাবোৰ আওকাণ কৰি সততা নিষ্ঠা সহকাৰে কামবোৰ আগুৱাই নিয়ক। এয়া কোনো উপদেশ নহয়, মাথো এটি ক্ষুদ্ৰ অনুৰোধহে আপোনালৈ। এয়া ভাগিনৰ অনুৰোধ, এয়া অসমবাসী ৰাইজৰ অনুৰোধ, এয়া কিন্তু ভাগিন তথা সমগ্ৰ অসমবাসীৰ উপহাৰ। এটি জনপ্ৰিয় নাম মামা। মামা, আপোনাক ভগৱানে কুশলে ৰাখক। হৈ পৰক আপুনি দুখীয়া আৰ্তজনৰ ৰক্ষক। ধন্যবাদ।